আৰু সেই গানখন মই ডাবিং কৰি নিজৰ মতে বনাই লৈ আজি তোমালোকক ক'বলৈ ওলাইছো শুনা তেতিয়াহ'লে মোৰ সেই গানখন কোৱা সোনকালে কোৱা শুনা তেতিয়াহ'লে जाने मेरी जाने मन 349 का रिचार्ज मुझे भूल नहीं जाना रे जियो मेरा सिम है नंबर तुझे दिया है 349 का रिचार्ज मुझे भूल नहीं जाना रे बाबा খুবে ভাল লাগিছে দে খুবে ভাল লাগিছে গানখন তো খুবে ভাল লাগিল কিন্তু স্যার আইবলৈ তো সময় হল গতিকে আজি আৰু প্ৰথম ক্লাস তো আমি যদি অলপ হুলস্থুল কৰি থাকো স্যার আজি বেয়া পাব আৰু বেয়া পালেইতো নহব পেলকু ঠিকই কৈছ গুড মৰ্নিং স্যার মৰ্নিং শুনা তোমালোকে আজি ক্লাছৰ প্ৰথম দিন আৰু আজি কোনো ক্লাছ নহয় আজি অকল পৰিচয় পৰ্বহে হ'ব পৰিচয় পৰ্ব মোৰ নিজৰ পৰিচয় দি আৰম্ভ কৰি দিওঁ মোৰ নাম হ'ল কাশেম বাহাদুৰ আৰু মই এই স্কুলৰ প্ৰধান শিক্ষক হেই তুমি কোৱাচোন তোমাৰ পৰিচয়টো দিয়া স্যার মই আচ্ছা দে স্যার মোৰ নাম এনে বলটু কিন্তু স্যার গাঁৱৰ মানুহে মোক মৰম কৰি বাবা ভট্টুস বুলি মাতে তোমাৰ দেউতা কি কৰে দেউতা তো সকলোৰে আগতে থাকে কিন্তু স্যার গাঁৱৰ মানুহ এনে পাইলট বুলি চিনি পায় সকলোৰে আগত থাকে মানে তোমাৰ দেউতা কৰে এটা কি সেইটো আগত কোৱাচোন কি যে কৈ আছে না স্যার পাইলট মানে কি এইটো বুজি নাপায় আপুনি এতিয়াহে বুজিছো তোমাৰ দেউতা প্লেনৰ ড্ৰাইভাৰ প্লেনৰ মানে পাইলট হয় মোৰ দেউতা কৰ পুটকিত খো দিব নাজানে আৰু মোৰ দেউতা চলাব বিমান তেতিয়াহ'লে কৰেটা কি স্যার মোৰ দেউতাৰ কোনো পঢ়া শুনা নাই মোৰ দেউতা সকলোৰে আগত থাকে মানে মোৰ দেউতাই ৰিক্সা চলায় চিন্তা কৰকচোন দেউতা চলায় ৰিক্সা আৰু সুধিলে কয় পাইলট এওঁলোক যি বদমাছ ষ্টুডেণ্ট এওঁলোকক আৰু বেছি কোৱেশ্চন কৰি নিজৰ বিপদ মাতি অনাটো ভাল নহয় এতিয়া তোমাৰ পৰিচয়টো দিয়া স্যার মোৰ নাম হ'ল সলিমুদ্দিন আচ্ছা তোমাৰ দেউতা কি কৰে ইঞ্জিনিয়াৰ স্যার মোৰ দেউতা ইঞ্জিনিয়াৰ এই এলেকাৰ যিমান বিলাক বিল্ডিং দেখিবলৈ পাইছে আপুনি গোটেই বিল্ডিং মোৰ দেউতাই বনাইছে কোৱাচোন তোমাৰ দেউতা ক'ৰ পৰা ইঞ্জিনিয়াৰ পাছ কৰি আহিছে স্যার মোৰ দেউতাৰ তো পঢ়া বহুত দূৰ আৰু 9 বছৰ মান পঢ়িলে এছএছএলসি পৰীক্ষা পাছ কৰিব পাৰিলেহেঁতেন মানে একচুয়ালি স্যার মোৰ দেউতা একেবাৰে সৰুৰ পৰা ৰাজমিস্ত্ৰী কাম কৰে সেইবাবে গাঁৱৰ মানুহে মৰমতে ইঞ্জিনিয়াৰ বুলি মাতে আৰু মই কি কৰিম স্যার সকলোৱে যদি ইঞ্জিনিয়াৰ বুলি মাতে ময়ো ইঞ্জিনিয়াৰ বুলি পৰিচয় দিওঁ কি ৰে তোমালোকে নাজানা নেকি শিক্ষকৰ লগত কেনেকৈ কথা পাতিব লাগে প্ৰথম দিনে স্কুলত আহি মনটো একেবাৰে বেয়া হৈ গ'ল এইবাৰ তুমি কোৱাচোন তোমাৰ নাম কি তোমালোকে ইমান পঢ়া শুনা কৰিছানে কোৱা তোমাৰ নিজৰ ইচ্ছা মতে কোৱা মোৰ আজি বাচন নাই বুজি কোৱাচোন তোমাৰ দেউতা কি কৰে তোমালোকৰ বদমাছি তোমালোকৰ দেউতাকো মই কৈ দিম নহয় ঠিক আছে তেতিয়াহ'লে কোৱাচোন হস্পিটেলটো ক'ত তোৰ দেউতা তাহলে ৰিটায়াৰ হৈছে নেকি ঠিক আছে তোমালোকৰ আৰু পৰিচয় পৰ্বৰ আৰু মোৰ দৰকাৰ নাই আৰু তোমালোকৰ কালিৰ পৰা সম্পূৰ্ণ ক্লাছ হ'ব তোমালোকে সকলোৱে আহিবলৈ চেষ্টা কৰিবা